প্ৰাপ্তি অপ্ৰাপ্তি আৰু ক্ষতিৰ হিচাপ। প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মিশ্ৰণেই জীৱন। মানুহৰ জীৱনত বহু প্ৰাপ্তি হয় আৰু থাকে বহু অপ্ৰাপ্তি। প্ৰাপ্তিৰ দুটি অৱস্থা থাকে, প্ৰাপ্তি আৰু ক্ষতি। কামনা কৰাখিনি লাভ কৰাটোৱে প্ৰাপ্তি, লাভ কৰাৰ পিছত হেৰুৱাটো ক্ষতি আৰু লাভ নকৰা অৱস্থাটো অপ্ৰাপ্তি। এই তিনি অৱস্থাতেই মানুহৰ জীৱন কেন্দ্ৰীভূত। মানুহে কামনা কৰে, সেই কামনা পূৰ্ণ হ'লে প্ৰাপ্তি। প্ৰাপ্তিয়ে মানুহৰ মনত ভয় অথবা শংকাৰ জন্ম দিয়ে, যাৰ ফলত জন্ম হয় ক্ৰোধ, লোভ, মোহ, মদ মৎসৰ্যৰ। একেদৰে অপূৰ্ণ কামনাই অপ্ৰাপ্তিৰ অৱস্থাত এই পাঁচোটি বিকাৰৰ জন্ম দিয়ে। একেদৰেই ক্ষতিয়েও এই পাঁচোটি বিকাৰ সৃষ্টি কৰে। এই পঞ্চ বিকাৰ সৃষ্টি হয় কামনাৰ ফলত। সেই কামনাকে ধৰি এই পঞ্চ বিকাৰক ষষ্ঠ ৰিপু বোলে। এতিয়া আমি তিনিটা প্ৰশ্ন অৱতাৰণ কৰিব পাৰোঁ। ১. আমাৰ মনত ভয় বা শংকা কিয় হয়? ২. আমাৰ প্ৰকৃত প্ৰয়োজন কি? ৩. আমি প্ৰকৃত সত্য কি জানোনে? এই তিনিওটা প্ৰশ্নৰ বিশ্লেষণ কৰিলে আমি ভয় অথবা শংকামুক্ত হ'ব পাৰোঁ। আমি প্ৰথমে আলোচনা কৰিম ভয় অথবা শংকা আচলতে কি? আমাৰ মনত এই ভাৱৰ জন্ম কিয় হয়? কামনা অনুযায়ী প্ৰাপ্তি আৰু সেই প্ৰাপ্তিত সুখানুভূতি জাগিলে প্ৰাপ্তক হেৰুৱাৰ ভয় অথবা শংকা জাগে। সহজ ভাষাত আমি আমাৰ আহ্লাদিত অৱস্থাৰ ব্যতিৰেক হোৱাটোক লৈ ভয় কৰোঁ। উদাহৰণস্বৰূপে আমি আমাৰ জীৱিত অৱস্থাটিক লৈ আহ্লাদিত, সেয়ে মৃত অৱস্থাটিক লৈ শংকিত হওঁ। অৰ্থাৎ আমি জীৱনটোক লাভ কৰিলোঁ বাবেই জীৱিত হৈয়ে ৰ'ব বিচাৰোঁ। পিছে জন্মৰ আগৰ অৱস্থাটি বা কেনে আছিল? মৃত্যুৰ পিছৰ অৱস্থাটি বা কেনে? আমি নাজানো। কিজানি সেই দুয়ো অৱস্থাটো আমি আহ্লাদিত আছিলোঁ বা আহ্লাদিত হ'ম। কিজানি জন্ম ল'ব লাগে বুলিয়ে আমি শংকিত আছিলোঁ। মৃত্যুৰ পশ্চাত কিজানি আমি সেই অৱস্থাটিক লৈ আহ্লাদিত হওঁ। প্ৰতিটো জীৱই নিজৰ জীৱনক লৈ আহ্লাদিত আৰু এই জীৱন হেৰুৱাক লৈ শংকিত, নহয়নে? প্ৰকৃতাৰ্থত সকলো ধৰণৰ প্ৰাপ্তিতে আমি শংকিত হওঁ, প্ৰাপ্তিখিনি হেৰুৱাৰ ভয়ত। আৰু অপ্ৰাপ্তিটো আমাৰ শংকা জন্মে। প্ৰতিটো দিনেই আমাৰ ক্ষেত্ৰত মৃত্যুমুখী, অথচ আমি বিনা দ্বিধাই আগবাঢ়ি গৈ আছোঁ। শৈশৱৰ পৰা কৈশোৰ, কৈশোৰৰ পৰা যৌৱন, যৌৱনৰ পৰা প্ৰৌঢ়তা, এই ক্ৰমত আমি প্ৰতিটো জৈৱিক অস্তিত্বই গতি কৰি আছোঁ। এই গতিত আমি স্থবিৰতা নিবিচাৰোঁ। মাতৃগৰ্ভত থাকোঁতে ভূমিষ্ঠ হোৱাৰ তাৰণা, শৈশৱত থিয় হৈ কৈশোৰ প্ৰাপ্তিৰ হেঁপাহ, কৈশোৰত থিয় হৈ যৌৱন প্ৰাপ্তিৰ হেঁপাহ, যৌৱনত থিয় হৈ প্ৰৌঢ় প্ৰাপ্তিৰ হেঁপাহ আৰু বৃদ্ধ অৱস্থাত মৃত্যুৰ কামনা। তেন্তে মৃত্যুত কিহৰ কামনা? আচলতে আমি জীৱনৰ এক নিৰবিচ্ছিন্ন তথা অতি ধীৰ অথচ ক্ৰমিক শৃংখলাত বন্দী হৈ মৃত্যুত আমাৰ কামনা কি অথবা আমাৰ জীৱনৰ প্ৰকৃত কামনা কি সেয়া পাহৰি গৈছোঁ নেকি? ইয়াতেই দ্বিতীয় প্ৰশ্নটোৰ উত্থাপন হয়, আমাৰ প্ৰকৃত প্ৰয়োজন কি? এই প্ৰশ্নৰ উচিত বিশ্লেষণেই সত্যৰ অন্বেষণ। বৰ্তমানত মোৰ যি আছে, সেয়াই মোৰ প্ৰকৃত প্ৰয়োজন হয়নে? শৈশৱত আমাৰ যিবোৰ প্ৰাপ্তি আছিল, যি প্ৰাপ্তিত আমি সন্তোষ পাইছিলোঁ, যি প্ৰাপ্তিৰ ক্ষতি হ'ব বুলি শংকিত হৈছিলোঁ, কৈশোৰ, যৌৱন অথবা বৃদ্ধাৱস্থাত সেই প্ৰাপ্তিৰ মূল্য কিমান? একেদৰে জীৱনৰ প্ৰতিটো অৱস্থাৰ প্ৰাপ্তিবোৰক, সেই প্ৰাপ্তিৰ ক্ষতিত উদ্ভৱ হোৱা শংকাবোৰক আৰু কোনো এটি অৱস্থাৰ অপ্ৰাপ্তিৰ দুখবোৰক অন্য এটি অৱস্থাত সংপৃক্ত কৰি চাওকচোন। উদাহৰণস্বৰূপে শৈশৱৰ খেলা সামগ্ৰী এটিকে লওঁ। তেনে সামগ্ৰীৰ প্ৰাপ্তিৰ আনন্দ, ক্ষতিৰ শংকা আৰু অপ্ৰাপ্তিৰ দুখখিনিৰ মূল্য যৌৱনত কিমান অথবা বৃদ্ধাৱস্থাত? এতিয়া সমগ্ৰ জীৱিত অৱস্থাৰ প্ৰাপ্তিৰ আনন্দ, ক্ষতিৰ শংকা আৰু অপ্ৰাপ্তিৰ দুখখিনিৰ মূল্য মৃত্যু অৱস্থাত কিমান? এবাৰ ভাবক। এই ভাৱৰ অন্তিম পৰ্যায়টোৱে সত্যৰ আৱিৰ্ভাৱ। তাতে আমাৰ আৰম্ভ হ'ব প্ৰকৃত সত্যক আমি জানোনে?